ইস ইমান গৰম ধুদুকেইটাও বা ক'ত গ'ল অহাই নাই কাম বনো নাই কি কৰিম লকডাউন একলাকলে বহি আছে যাবা বিংকু বহি আছো দে চাধা অলপ দিছো চাধা অলপ মোৰে হাততো কইনা চাই দিব নলি হে অলপ দিম দে হ'ব দে দিম দে বাপ্পা কি ৰ'দ হৈছে আজি তোন ধৰি গেলা বাহানা হৈছে সদায় এটাতো কইনা চাই দিব নোৱাৰে মতে গ'লে সদায় চাধাখিনি খুজি খাব পাৰা এবাৰ যাম দে যাম চিন্তা নকৰিবি এবাৰ যাই আছো তো তন্ধে মোক এইবছৰ কইনা চাই দি হ'ব দে থৌ তন্ধৰ কথা তোৰ লগত 3 বাৰমান যাই খুব খালো আমি আমাৰ গাঁৱতো তাৰমানে ভাল আপি নায়ে এই মনোজ যে কেনে হ'ব বিংকুৰ লগত মজা মিলিব কিন্তু মিলিব না তাকে যাব লাগিব এইবাৰ কালি মনোজ যাওক চাব যাতে না কি ক যাব পৰা যায় তন্ধে মোক দুখ বুজিবা দে তন্ধৰি চেলি পাব নাই জনমত পাব নাই হেৰি দে থাক দে মই যাওঁ কালি কিন্তু নতুন জোতা চেণ্ডেল চাৰ্ট পিন্ধি ল'ব লাগিব হ'ব দে কইনা চাব যাওঁ অলপ পইচা ল'বি আৰু হিৰো হৈ যাবি হ'ব টেনচন নাই স্মাৰ্ট হ'ব লাগিব হ'ব আমি যাওঁতে তৰিকা 5টা বজাতে কথা আছিল তাকলি আহিয়ে পোৱা নাই সকলা কাৰণে কি হৈ গ'লা বা তাকলি আহিয়ে পোৱা নাই কইনাৰ বস্তু অলপ ভাল হ'লে ভাল আছিল ধনী হ'লে বস্তু অলপ উদ্যোগ বুলি হয় ই অলক না নাইবা অলছি কিজানি এবাৰ মান নাখাকে আহে বুলি ভাল হয় 3বাৰকে মাৰ খালো ই ইয়াৰ স্বভাৱটো বেয়া না যি হৈছে দে মহাপুৰ ৰহিতা আহিছি ৰ এইটো দেখুই দেখোন বাপৰে বাপ কি মূৰ্তি ধৰছে দেখুই বা কি মূৰ্তি ধৰিছে সেইগলা তাকেতো তই লম্বেনটো কেনেকে কছে লৈছা লেভেল আছে না লেভেল আছে আৰু তই জোতা আকমাত চেন্দেল ক'ত পিন্ধি থৈ গিয়া সেইটো কৈছা জোতা চেন্দেল নতুন জোতা চেন্দেল তোক মই নতুন জোতা চেন্দেল পিন্ধাই দিছো একপাত নহয় জোতাও নতুন চেন্দেল বাদ দি একলা বাদ দি তই কইনাক লৈ কি আনছা এইটো ফুল দিবি আৰে এইটো কি আনছা এইটো কিয় লৈছা হলে কাৰণ আছে না এইটো কাৰণ আছে এইটো কিহৰ কাৰণ চুৰ কৰিব লাগিব হেই তই ই মাৰ খুৱাব এইবাৰ আমাক মাৰ খুৱাব দে বিংকু যাওঁ দে আজি এইটো মাৰ খাব লগা কাম নকৰিবি টেনচন নকৰিবি কইনা পাও নকওঁ বেলেগ কথা আজি কিন্তু বেগ আধা ভৰ্তি হ'ব একলা নকৰিবি বেয়া কথা বেয়া কথা অলপ মাত দিব নেকি কিয় আহিলা অসমত আহিছিলো হয় নেকি আহা তোমালোকৰ জৰুৰী কথাটো ক'বা নেকি আপোনাৰ এজনী ছোৱালী আছে আমি চাবলৈ আহিলো আমি ল'ৰাইজন পিছে বাবা তুমি কি কৰা বিশেষ কাম নাই আপোনাৰ 1 মাহৰ কাম 5 মিনিট মহিলা মিলি কাম দিব কি কোৱা মোৰ 1 মাহৰ ইনকাম তুমি 5 মিনিট হয় এনে কিহত কাম কৰা কাম ডাম্পাৰ চলা বুলি ক'লা ন ডাম্পাৰ চলাই ইমান মেকআপ কৰিব পাৰা 5 মিনিট পিছত কাম পাব মেকআপ হয় না নহয় তোমাৰ ঘৰত কোন আছে বা মা আছে দেউতা আছে এটা ভণ্টি আছে ভণ্টিৰ বিয়া হোৱা নাই এনে বাবা তোমাৰ বয়স পাতি কিমান মান বয়স 45 এনে ঘৰত কোন আছে বা তোমাৰ ঘৰত মা আছে দেউতা আছে এটা ভণ্টি আছে ভণ্টিৰ বিয়া হোৱা নাই বিয়া হৈছে তোমালোকে এওঁৰ লগ চগ নেকি বন্ধু এনে ঘৰ ওচৰতে
হয়। ওচৰতে একেলগে বাবাৰ মাক দেউতাক আহিলে কথা পাতি ভাল লাগিলে হয়। নাই এতিয়া আমি যোৱাৰ পিছত পঠাই দিম মাক দেউতাকক বাৰু কি মাক দেউতাকে কি ডিচিশ্যন লয় বেটা উঠিয়ে নাযায় দেখোন বেগটো ভৰ্তি কৰাব লৈ কেইটাবা উঠি যায় কইনাটো মূৰাও নিবা নাই বেলেগ কামত গৈছোঁ এনেই ঠিকেই আছিল, বয়সটো অলপমান বেছি হ'ল আৰু। নাই আমি কইনা বহুতবাৰ ঘূৰি বিধুই নাপাওঁ সেইকাৰণে আপোনাৰ কথা শুনি মনত এটা সেইকাৰণে আহি গ'লো আমি এনে স্বভাৱ পাতি ভালেই ঠিকে আছে ভালে। মই অলপ হাত লৰ যেন পাইছোঁ। এইটো কিয় মুদ্ৰাৰ দোষ বুলি কয় সৰুৰ পৰাই তাৰমানে কি এনেকুৱা আৰু কিবা বস্তু দি খালি তাৰমানে আকৰ্ষণ কৰে আৰু মই যেতিয়া তোমাৰ লগত কথা পাতি আছিলোঁ হয় হয় তেতিয়া মানে এওঁ মানে চশমাযোৰ হাত দি মানে এৰি দিছে। অলপ পিছত গম পাব কি হয় বেটা লগ পাইছা সংস্কৃত পাব দিছোঁ গম পাবি আচ্ছা আপোনালোক বহকচোন। হয়, হয়, হয়। মানুহ এটা মাতি আছে, মই এতিয়া সিহঁতক বিদায় দি আহিব হয় পাৰিম। হয় ঠিক আছে ঠিক আছে মই অলপ মুতি আহোঁ তই আগৰ স্বভাৱটো নকৰিবি কিন্তু হ'ব যা এইবাৰ এটি 3বাৰ মাৰ খাল এইবাৰ চাবি কিন্তু ভালকে থাকিবি হ'ব দেই হ'ব হ'ব মোৰ কাম হ'ল মই যাওঁ এই ক'ত যা তই ময়ো মাথাই মাৰিব লাগিব ইয়াতে পাপাৰ মানুহকটো মই মাৰিম বুলি ভাবছিলো তে লৈছি 50-50 কৰিব লাগিব যাই ৰ মই যাওঁ ৰ পিছে পিছে যাওঁ মই আজি মাৰে খাব লাগিব পিঠি মই যাওঁ থাক হাও এওঁলোক ক'ত গ'ল কইনা চাব আহি পলালচোন হাও মোৰচোন আইফোনটোও নাই মানে মোক চুনা দি গ'ল মই ঠিকে ভাবিছিলোঁ ই চলিটো নিশ্চয় চুৰে আছিল বেয়া চুনা খালোঁ আচ্ছা মই অলপ বাহিৰৰ পৰা ইনভেষ্টিগেশ্যন কৰি আহোঁ ক'ত গ'ল ইহঁতে